অনিত শাহ মানে থকা সত্ত্বেও আমি বড়োলেণ্ড ইউনিভাৰ্চিটিৰ এই মূল দুৱাৰত আমি ধৰ্ণা কাৰ্যসূচী 2 ঘণ্টীয়া ল'বলৈ বাধ্য হৈছোঁ। এই কাৰণে বাধ্য হৈছোঁ, ভিচি ডাঙৰীয়াই আমাক বাধ্য কৰাইছে। আৰু ইয়াৰ মূল কাৰণটো হ'ল যে বড়োলেণ্ড ইউনিভাৰ্চিটি সুদীৰ্ঘ 30 বছৰ বড়ো আন্দোলনৰ পিছত জন্ম লাভ হোৱা এইটো আমাৰ শ্বহীদৰ তেজৰ বিনিময়ত পোৱা এখন বিশ্ববিদ্যালয়, আগশাৰী বিশ্ববিদ্যালয়। আৰু বড়োলেণ্ড অঞ্চল আৰু অসমৰ নামনি অসমত এইটো আগশাৰী এখন মাত্ৰ বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয় সদায় আমি মংগল কামনা কৰোঁ। আমাৰ ল'ৰা ছোৱালী নৱপ্ৰজন্ম, আমাৰ ছাত্ৰ ছাত্ৰী ইয়াত পঢ়ি পেলাই চাকৰি বাকৰি পাওক, তেওঁলোকে জীৱনৰ সংস্থাপন হওক, তেওঁলোকে জীৱন আগবাঢ়ি যাওক, আমি এইটো বিচাৰোঁ। কিন্তু আজি এই ইউনিভাৰ্চিটিখনত কিছু যি অৰাজকতা, ডিক্টেটৰিয়েল আৰু ইউনিলেটাৰৰ যি ডিচিশ্যন ভিচি প্ৰফেচাৰ লাড্ডু সিং ডাঙৰীয়াৰ, সেই ইয়াৰ ওপৰত আমি আজি বিৰোধিতা কৰি পেলাই এই আন্দোলন লৈছোঁ। আমি সুদীৰ্ঘ 1 বছৰৰ আগতে আমি দাবী জনাই আহিছোঁ ইয়াত পাৰ্মানেণ্ট ৰেজিষ্টাৰ এপইণ্টমেণ্ট দিব লাগে। আজি আপোনালোকে ইয়াত চাওক, ভিচি ডাঙৰীয়া আমাৰ এই অঞ্চলৰ নহয়, আমাৰ মানুহ নহয়। আজি ৰেজিষ্টাৰ আমাৰ মানুহ নহয়, আমাৰ অসমৰ নহয়, আমাৰ বড়োলেণ্ডৰ নহয়। আজি ৰেক্টৰ ডাঙৰীয়া আমাৰ বড়োলেণ্ডৰ নহয়, অসমৰ নহয়। আৰু এই বড়োলেণ্ড বিশ্ববিদ্যালয় তেজৰ শ্বহীদৰ বিনিময়ত জন্ম লাভ হোৱাৰ পিছত আজি আগশাৰী যিবিলাক ইয়াত মানে প্ৰশাসনিক বিষয়াবিলাক আছে, সকলো বাহিৰৰ, তেওঁলোকে আমাৰ আৱেগ অনুভূতি, আমাক চেণ্টিমেণ্ট বুজি নাপায়। তো আমি কৈছোঁ যে ইউনিভাৰ্চিটিখন যদি আমাৰ অঞ্চলৰ স্বাৰ্থত, আমাৰ ল'ৰা ছোৱালীৰ স্বাৰ্থত, আমাৰ জাতীয় জীৱনৰ স্বাৰ্থত যদি কাম কৰিব লাগে, তেতিয়াহ'লে আমাৰ মানুহ থকাটো ইয়াত উচিত। আৰু ইয়াৰ কাৰণে আমি কৈ আহিছোঁ যে ইউনিভাৰ্চিটিখনৰ মেজৰ ডিচিশ্যন লোৱা আগতে ইয়াত পাৰ্মানেণ্ট ৰেজিষ্টাৰ এপইণ্টমেণ্ট দিব লাগে। আমি দাবী জনাই আহিছোঁ। তেখেতে এই কাম মানে কৰা নাই, এই কাম তেওঁলোকে কাণসাৰ দিয়া নাই। বৰঞ্চ যোৱা 2020 চনৰ ডিচেম্বৰ মাহত যেতিয়া ইয়াত কাউন্সিল চৰকাৰ শপত বাক্য যেতিয়া লৈ আছিল, ইয়াত প্ৰায় মানে 50,000 মানুহ গেডাৰিং হৈছিল আৰু সমগ্ৰ অসমৰ মুৰব্বীসকল ইয়াত আছিল। তেওঁ সেইদিনাখন ইয়াত মানে এক্সিকিউটিভ মিটিং মানে কাউন্সিলৰ মিটিং পাতি পেলাই মানে ৰেজিষ্টাৰ এপইণ্টমেণ্টৰ প্ৰক্ৰিয়া সি যা চলাইছিল। ইয়াৰ পিছত আমি দাবী জনাই আহিছোঁ যে ৰেজিষ্টাৰ এপইণ্টমেণ্ট দিব লাগে, আৰু এইটো সি কাণসাৰ দিয়া নাই। আজি তেওঁ ৰেজিষ্টাৰ নোহোৱাকৈ IC আৰু ৰেক্টৰ আৰু নিজে স্ব ইচ্ছা সি আজি ইয়াত এপইণ্টমেণ্ট প্ৰক্ৰিয়া, ইয়াত ইণ্টাৰভিউ পাতিছে। আমি দাবী জনাইছোঁ যে ইণ্টাৰভিউ আপুনি পাতিব নালাগে, কাৰণ ইয়াত